অপৰাধ সকলো ধৰ্মৰ মানুহেই কৰে, কিন্তু দুখৰ কথাটো হ'ল যে অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে, হত্যা হৈছে, চুৰি ডকাইতি হৈছে, ড্ৰাগছৰ বেপাৰ হৈছে, নকল সোণৰ বেপাৰ হৈছে, নকল টকাৰ বেপাৰ হৈছে, এই গোটেইখিনিৰ কিন্তু 99.9% হ'ল মিয়া। আলি আমাৰ কিব এতিয়া হিন্দুৱে মুছলমানক ধৰ্ষণ কৰিছে নেকি? হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰিছে নেকি? নাই কৰা নহয়। হিন্দুৱে হিন্দুক কৰিছে ন, হিন্দুৱে অসমীয়াক কৰিছে ন। গতিকে হিন্দুৱে যে অসমীয়াক ধৰ্ষণ কৰিছে, হিন্দুৱে যে হিন্দুক ধৰ্ষণ কৰিছে, তাৰ বিচাৰটো আমি কৰিম। তোমালোকক কৰিছে নেকি? নাই কৰা ন। কথা নকবা। হিন্দুৱে হিন্দুক ধৰ্ষণ কৰিব, তাৰ বিচাৰ আমি কৰিম। যদি হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰে, মুছলমান ছোৱালীক ধৰ্ষণ কৰে, তেতিয়া আমাক কবা, আমি তোমালোকৰ পদূলিলে তাক চুচৰাই লৈ যাম। আজি দেখিছে মোৰ গাড়ীৰ 3টা চকা খুলি লৈ গুচি গল আৰু মোক বাওঁ হাতখন ভাঙি যোৱাকে মাৰিলে, মোৰ গাড়ীৰ সন্মুখৰ গ্লাছ উইণ্ডশ্বিল্ডখন ভাঙিলে, সেই মিয়াক মই ভাল পাম নেকি? মোক ভোট দিব নালাগে, মোক ভোট দিয়ে জিকাব নালাগে। মিয়াই যাকে ভাল পায় তাকে ভোট দিয়ক। এনেওতো মিয়াই কংগ্ৰেছকহে ভোট দিয়ে, আমাকতো নিদিয়ে। গতিকে নালাগে ভোট দিব। কমচে কম শিখা শৰ্মাক অত্যাচাৰ কৰিব নালাগিছিল। সেইকাৰণেই মই মিয়াৰ বিৰোধ কৰো, কাৰণ মিয়া সাম্প্ৰদায়িক। আমি হিন্দু মানুহবিলাক সাম্প্ৰদায়িক নহয়, আমি ধৰ্ম নিৰপেক্ষ, কিন্তু মিয়া সাম্প্ৰদায়িক। আৰু এই সাম্প্ৰদায়িকতা যদি কৰিবলৈ হয়, আমিও 1000 বাৰ কম, আমিও সাম্প্ৰদায়িক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, জয় আই অসম, জয় আই অসম, জয় অসম। খবৰ দিব, ছোৱালী দেউতাকৰ নম্বৰ আছে, খবৰ দিব, আহি যাম। যদি আমাৰ মহিলা নেত্ৰী নাই, বুজি পাইছে? যদি কিবা বিপদ হয়, আমি তাৰমানে ভয় কৰি থাকিলে নহব। বাইদেউ একমাত্ৰ, কিন্তু বাইদেউ আজি এঘৰ থৈছে, কাইলৈ বেলেগ আৰু মাটি বাৰী ল'বহি আহি পেলাই আমি নিদিম নহয়, আমি নিদিম নহয় সেইটো ল'বলৈ। সেইকাৰণে সদায় আছো, মইতো হিন্দু ন। খালি মই এটা বুদ্ধি কৰিছিলো, পাৰো যদি সিহঁতৰ পৰা চিটটো কাঢ়ি আনো, কিন্তু নোৱাৰিলো। আৰু অপৰাধ সকলো ধৰ্মৰ মানুহেই কৰে, কিন্তু দুখৰ কথাটো হ'ল যে অসমত আজিলৈকে যিমানখিনি ধৰ্ষণ হৈছে, হত্যা হৈছে, চুৰি ডকাইতি হৈছে, ড্ৰাগছৰ বেপাৰ হৈছে, নকল সোণৰ বেপাৰ হৈছে, নকল টকাৰ বেপাৰ হৈছে, এই গোটেইখিনিৰ কিন্তু 99.9% হ'ল মিয়া। আলি আমাৰ কিব এতিয়া হিন্দুৱে মুছলমানক ধৰ্ষণ কৰিছে নেকি? হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰিছে নেকি? নাই কৰা নহয়। হিন্দুৱে হিন্দুক কৰিছে ন, হিন্দুৱে অসমীয়াক কৰিছে ন। গতিকে হিন্দুৱে যে অসমীয়াক ধৰ্ষণ কৰিছে, হিন্দুৱে যে হিন্দুক ধৰ্ষণ কৰিছে, তাৰ বিচাৰটো আমি কৰিম। তোমালোকক কৰিছে নেকি? নাই কৰা ন। কথা নকবা। হিন্দুৱে হিন্দুক ধৰ্ষণ কৰিব, তাৰ বিচাৰ আমি কৰিম। যদি হিন্দুৱে মিয়া ছোৱালীক ধৰ্ষণ কৰে, মুছলমান ছোৱালীক ধৰ্ষণ কৰে, তেতিয়া আমাক কবা, আমি তোমালোকৰ পদূলিলে তাক চুচৰাই লৈ যাম। জয় শ্ৰীৰাম। আজি দেখিছে মোৰ গাড়ীৰ 3টা চকা খুলি লৈ গুচি গল আৰু মোক বাওঁ হাতখন ভাঙি যোৱাকে মাৰিলে, মোৰ গাড়ীৰ সন্মুখৰ গ্লাছ উইণ্ডশ্বিল্ডখন ভাঙিলে, সেই মিয়াক মই ভাল পাম নেকি? মোক ভোট দিব নালাগে, মোক ভোট দিয়ে জিকাব নালাগে। মিয়াই যাকে ভাল পায় তাকে ভোট দিয়ক। এনেওতো মিয়াই কংগ্ৰেছকহে ভোট দিয়ে, আমাকতো নিদিয়ে। গতিকে নালাগে ভোট দিব। কমচে কম শিখা শৰ্মাক অত্যাচাৰ কৰিব নালাগিছিল। সেইকাৰণেই মই মিয়াৰ বিৰোধ কৰো, কাৰণ মিয়া সাম্প্ৰদায়িক। আমি হিন্দু মানুহবিলাক সাম্প্ৰদায়িক নহয়, আমি ধৰ্ম নিৰপেক্ষ, কিন্তু মিয়া সাম্প্ৰদায়িক। আৰু এই সাম্প্ৰদায়িকতা যদি কৰিবলৈ হয়, আমিও 1000 বাৰ কম, আমিও সাম্প্ৰদায়িক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, জয় আই অসম, জয় আই অসম, জয় অসম। খবৰ দিব, ছোৱালী দেউতাকৰ নম্বৰ আছে, খবৰ দিব, আহি যাম। যদি আমাৰ মহিলা নেত্ৰী নাই, বুজি পাইছে? যদি কিবা বিপদ হয়, আমি তাৰমানে ভয় কৰি থাকিলে নহব। বাইদেউ একমাত্ৰ, কিন্তু বাইদেউ আজি এঘৰ থৈছে, কাইলৈ বেলেগ আৰু মাটি বাৰী ল'বহি আহি পেলাই আমি নিদিম নহয়, আমি নিদিম নহয় সেইটো ল'বলৈ। সেইকাৰণে সদায় আছো, মইতো হিন্দু ন। খালি মই এটা বুদ্ধি কৰিছিলো, পাৰো যদি সিহঁতৰ পৰা চিটটো কাঢ়ি আনো, কিন্তু নোৱাৰিলো। আৰু মানুহ নহয় না, মানুহ হলে